কৰোনাৰ বাবে আপোনাৰ দাঢ়িয়ে চুৰিয়ে বুকুকাৰ হ'ব পাৰে। কৰোনাৰ বাবে আপোনাৰ সুন্দৰ চেহেৰাটো বিবৰ্ণ হ'ব পাৰে। কিন্তু কৰোনাৰ সৈতে চেলুন, নাপিত আৰু বিউটি পাৰ্লাৰ সম্পৰ্ক কি? হয়, অসম মুলুকত সম্পৰ্ক আছে মহামাৰী কৰোনা আৰু চেলুনৰ। অসম চৰকাৰৰ স্বাস্থ্য আৰু ৰাজনৈতিক বিভাগৰ সচিবৰ এক নিৰ্দেশে তোলপাৰ লগাইছে। কাৰণ এই নিৰ্দেশ মৰ্মে অনিৰ্দিষ্ট কালৰ বাবে বন্ধৰ জৰুৰী নিৰ্দেশ দিছে বাৰ, বিউটি পাৰ্লাৰ আৰু চেলুনৰ। সাৱধানে থাকক, আপুনিও বাচি থাকক, সমাজকো বচাই ৰাখক।